এনেকে যদি আমলখিৰ ডালবোৰ ভাঙি দিয়া যায়, আমলখিডৰ কিমান বছৰ জীয়াই থাকিব কচোন? আমলখিডাল আমলখি আছে, বহুত আছে গছডালত। মানে কিছুমান দুষ্ট চক্ৰান্তই আমলখি খাব আহি এনেকৈ ডালবোৰ ভাঙি থৈ যায়। এডাল আমলখি গছ আমাৰে হয়, এইখন বাৰীত আছে। প্ৰথম অৱস্থাত এই আমলখি গছডালৰ ইটা চাইডত বহুত ডাল আছিল, এই চাইডত বহুত ডাল আছিল, যেনেকৈ এই চাইডত ডালবোৰ আছে নহয়, এই চাইডতো আছিল। মানে বছৰে বছৰে ডালবোৰ কোনোবা দুষ্ট চক্ৰান্তই ভাঙি ভাঙি লৈ যায়। কি কম কচোন?